আজি এনেকুৱা এটা শিশুৱে প্ৰাণ দিব লগা হৈছে, কালিলৈ আন এজনে প্ৰাণ দিব লগা হ'ব পাৰে। গতিকে এনেকুৱা এটা ঠাইলৈ যাতে কোনো নাহে। অসমৰ এইডোখৰ ঠাইলৈ আপোনালোকে কেতিয়াও নাযাব। এই ঠাইডোখৰলৈ গ'লে আপোনাৰ মৃত্যু নিশ্চিত। এজনৰ পাছত আন এজন লোকৰ মৃত্যু ঘটিছে এই ঠাইডোখৰত। সম্পূৰ্ণ কথা জানিলে আপোনাৰ বুকু কঁপি উঠিব। গতিকে অকণো স্কিপ নকৰাকৈ শেষলৈকে চাব। আচলতে এই ঠাইডোখৰ নামটোৱেই এটা কলংক। ঠাইডোখৰ নাম হ'ল মৰমলেণ্ড। যদিও মৰমলেণ্ডটো আজি ৩-৪ বছৰ আগৰ পৰা মানে নামাকৰণ হৈছে। এই ঠাইডোখৰ এটা সময়ত এই ঠাইডোখৰ মানে এটা ভাঙি গৈছিল। ভাঙি যোৱাৰ পাছত দেখিবলৈ অকণমান সৌন্দৰ্যবৰ্ধন কৰিছিল পানী পৰা ঠাইটো। কিন্তু সেই মুহূৰ্তৰ পৰা ইয়াৰ কিছুমান স্থানীয় ৰাইজ আৰু তথা ইয়ালৈ গা ধুবলৈ অহা কিছুমান ৰাইজে এই ঠাইটোৰ নাম দিছিলে মৰমলেণ্ড। সেই মৰমলেণ্ডটোৱে যেন মৰণ ফাণ্ডলৈ ৰূপান্তৰিত হ'ল। আৰু আজি সেই ৰূপান্তৰিত হোৱাৰ পাছ মুহূৰ্তত এতিয়ালৈকে 3জন ল'ৰাই ইয়াত প্ৰাণ দিব লগা হৈছে। যোৱাটো বছৰ 2জন টঙনা ল'ৰাই ইয়াত প্ৰাণ দিব লগা হৈছে। আৰু আজি পুনৰ এজন ৰূপাই ডুমডুমাৰ এজন ল'ৰাই প্ৰাণ দিব লগা হৈছে। এই ঠাইখিনি কি হয় আপোনালোকে নিশ্চয় দেখিছে। ঠাইখিনি এফাললৈ পানীটো বাগৰি গৈছে, আনফাললৈ পানীটো ব্লক হৈ আছে। ব্লক হৈ থকা ঠাইখিনি সম্পূৰ্ণৰূপে 30-35 ফুট দ হ'ব। আজি সেই ঠাইখিনিত যিজন ল'ৰাই প্ৰাণ দিব লগা হৈছে, সেই ল'ৰাজনে সাঁতুৰিব হয়তো নাজানে। আমাৰ ইয়াৰ লোকেল যিবোৰ ল'ৰা আছে, ইয়াত গা ধুৱে, কিবা কৰে, মাছ ধৰে, তেওঁলোকে কিন্তু সাঁতুৰিব জানে বাবে ইয়াত আহিছে। কিন্তু বাহিৰৰ মানুহক আমি কৰজোৰে হাতযোৰ কৰিছোঁ যাতে এই ঠাইডোখৰলৈ সেই নামটোৰ লৈয়ে যাতে এই ঠাইডোখৰলৈ গা ধুবলৈ কেতিয়াও নাহে। এই ঠাইডোখৰ একেবাৰে বিপদজনক বাবে আমি পুনৰবাৰ অনুৰোধ কৰিছোঁ, আপোনালোকে কেতিয়াও এই ঠাইডোখৰলৈ গা ধুবলৈ বোলাকে কেতিয়াও নাহিব।